বজাৰলৈ ওলাইছোঁ, এয়া মোনা লৈ ল'লোঁ। এটা স্পেচিয়েল বস্তু কিনিবলৈ গৈ আছোঁ, বাকী বজাৰো কৰিম, তো আপোনালোকক দেখাই আছোঁ। ঐ মোৰ হাতীজনী ক'ত? এইজনী মোৰ হাতীজনী, মই হাতীজনীৰ পিছতে যাম। তো ছেফটিটো মেইন হয়, গতিকে লগাই ল'লোঁ। চশমাটো লগাই ল'ব লগা হৈছে, ৰাইচ মানে এইখন নাই, এইখন ভাঙিলে। তো আহিছোঁ যেতিয়া এতিয়া কিবা এটা খাই লওঁ বুলি ভাবিলোঁ। তো খাবলৈ হোটেলত সোমাই দিলোঁ। ইয়াতে ফাষ্ট ফুড বনি আছে, চাওকচোন কি সুন্দৰকৈ দেখিছেনে? দেখাই আছোঁ আহক। ইয়াতেতো মাংস বনি আছে দেই। তো গৰম গৰম ঘুগনি আৰু পকৰি খাই ল'লোঁ। মোৰ লগত আমাৰ পাৰ্থ গৈছিলে, মোৰ ভাইটিসমূহ। তো পকৰি আৰু ঘুগনি খাই ল'লোঁ গৰম। ফাইনেলি বজাৰ কৰি আহি পাই গ'লোহি। যিটো স্পেচিয়েল বস্তুৰ কথা কৈছিলোঁ, স্পেচিয়েল বস্তুটো মই নাপালোঁ দেই বিচাৰি, গতিকে আপোনালোকক দেখাব নোৱাৰিলোঁ। আৰু স্পেচিয়েল বস্তুটো মই অহা ভিডিঅ'টো আপোনালোকক দি আছোঁ, ঠিক আছে।